আমাৰ গাড়ীখন এটা প্ৰব্লেম এটা হৈ গ'ল এতিয়া আমি কি কৰিম কি জায়গাত বেয়া হৈ গ'ল চালি পৰা আহি আছিলোঁ আহি থাকোঁতে হ'ল এই অৱস্থা দুই পিচ খালি তো হা কিবা লাগব নেকি পানী হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় খবৰ ভাল এতিয়া যাওঁ অলপ ফুৰি আহোঁ মানে এতিয়া গাড়ীত মানে উৎসাহ অলপ ভয় লাগি আছে কাৰণটো কি জানা নাই আমাৰ এই ড্ৰাইভাৰটো হ'ল অলপ নতুন ড্ৰাইভাৰে চামখানে খালি এইটো ড্ৰাইভাৰ নতুন ড্ৰাইভাৰ ই শিকাই আছে হেড মিস্ত্ৰী क्या बोला तूने बेजरा कौन है ये लोग कहाँ से आते हैं অলপ এনে অলপ ফুৰি আহোঁ সোমাইছা তো দিনটো সোমাবা আমাৰ ঠিক আছে কৰিলোঁ তেল ভৰাব পৰা সোমাই দিলোঁ এতিয়া গাড়ী ডিপুত তেলটো ভৰাই লওঁ তাৰপিছত ফুৰিব যাই আছোঁ যি ড্ৰাইভাৰ গাড়ী কি ভৰাই কেও নাজানে এই ভাই এই ড্ৰাইভাৰ গাড়ী কি ভৰাই তাকো নাজানে ড্ৰাইভাৰে এইজন ড্ৰাইভাৰক লৈ মন কৰক গাড়ীত কি ভৰাই তাকো নাজানে এই দাদা পানী বুঢ়ে লৈ বিহে বঢ়িয়াকে তললৈ যি পানী আহিলে কোনো নাপালাবি এইটো ডিপুত ভাই দুধ আছে ভাল এপানি যা কৰি ফুৰি যাও যেনেকে যা এনেকে যা এই দাদা চাই দিব এই নতুন ড্ৰাইভাৰ আহি আকৌ খাবলা এটা আছে কিবা বেহদা যাবই বা আমি সোমালো এতিয়া আমাৰ গাঁৱত একদম বেজৰা ফালে অলপ ফুৰি আহোঁ যাই অলপ কিবা খাওঁ কিবা কৰোঁ কি কৰোঁ চাই থাকক এইখন হ'ল আমাৰ গাঁও এই ভাই এটাই প্ৰব্লেম সেইটো হ'ল নেটৱৰ্ক নাপায় বাকী প্ৰব্লেম নাছিল যদি নেটৱৰ্কটো ভাল কৰি দিয়ে আৰু আমাৰ টেনশ্যন নাই আৰু নহয় যদি বহা তেতিয়াহ'লে গান নহ'লে চব মিছা গানটো লাগবই মেইন অঁ বঢ়িয়া আজি এটা ফাংচন আছে সাংস্কৃতিক সন্ধিয়া আৰু এটা বস্তু বহুত আকৰ্ষণীয় সেইটো হ'ল আমাৰ এইটো মাজাৰ শ্বৰীফ বগুলা মাজাৰ শ্বৰীফ এইটো চাওক কি আপোনালোকে আহিলে আহিব পাৰে মান্দাখাৰতো বেজাৰা ৰোড ভাই কি ক'ম আৰু একদম নেক্সট লেভেল আহি গ'লে হ'ল ਪਤਾ ਲੱਗੂਗਾ ਤੇਰੇ ਨਾਲ ਬਾਰੇ ਨਹੀਂ ਤੂੰ ਲਾਉਣ ਵਾਲੀ ਇਹ ਦਿਲ ਦੀ ਰਾਜ ਲੱਗੂਗਾ ਤਾਂ ਪਤਾ ਲੱਗੂਗਾ মাছধৰা মানুহ চাওক একবাৰ মাছধৰা মানুহ চাওক ড্ৰাইভাৰ এক্সচেঞ্জ নে কি ভাই ড্ৰাইভাৰ এক্সচেঞ্জ কাৰণ বহুত কথা আছে এয়া হ'ল নতুন ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল A few moments later.
বাকি হাতত পকৰা দি মোক গাই আমাৰ লাগছিল জোখত পকৰা দিবি লেগ পিছৰ জোখৰ পকৰা লাগে নেকি নালগে নালগে এই নালগে না বাবা তহঁতে লেগ পিচ খাবি নেকি তহঁতে লেগ পিচ খাবি বাছ চলি লেগ পিচ লৈছি উলিয়াই কিনে দে দে তহঁতে খা আমি পকৰা খাম হে নাই কিমান দিন খাব পৰা নাই নে খাই নাই কৈছোঁ দে খা এই মনকে নাই মজা আমি খালোঁ পকৰা সিহঁতে পূৰা লেগ পিচ খাই আছে খাব পৰা নাই সিহঁতে খাব পৰা নাই না সেইকাৰণে অলপ টানি আছো দেখিছা নাই তই চিংব পৰা নাই নেকি আমাৰ চাৰে চিংবা পৰা নাই কোন হাৰিকে থাকা খাই থাক তই 2 পিচ খালি তই হা ডাবল দেখা নাই দেখি কিবা লাগব নেকি পানী চানী খুচি একো নাখাই দে ঠাণ্ডা পানী ঢালি দিওঁ হা ঠাণ্ডা পানী ঢালি দিওঁ সেইকাৰণে জোকটো দিছোঁ হ লাগে লাগে দে দে এই এই চব গেলে মুড়ি মুড়ি না সেইবিলাক নকবি এই চিকেন পকৰা আমি অলপ লৈ ল'লোঁ এইখিনি আৰু ইয়াতে আছে অলপ ম'ম' কি আছে ইয়াতে হয় ম'ম' ইয়াতে ম'ম' আছে চাটনি আছে চুপ আছে চুপ এইটো আছে আমি লৈ ল'লোঁ এতিয়া যাওঁ অলপ চাৰিআলিত আমাৰ কিবা এটা কাম ওলাল কি চাটনি হা চাৰিআলিত পৰা আহি লওঁ তাৰপিছত কি হয় দেখা যাব আমি মানে অলপ খাই ল'লোঁ খাই দি এতিয়া ওলাই আহিলোঁ মাৰ খালোঁ আমি অলপ পকৰি চকৰি অলপ চিকেন পকৰা লেগ পিচ এইবোৰ খাই ল'লোঁ তো অলপ যাওঁ চাৰিআলিত কিবা হঠাৎ কাম এটা ওলাই গ'ল তো কামটো কৰি আহোঁ কিমান দেৰি হয় আমাৰ গাড়ীখন এটা প্ৰব্লেম এটা হৈ গ'ল মিছ মাৰি কি হ'ল ৰাতি এতিয়া আমি কি কৰিম কি জেগাত বেয়া হৈ গ'ল চাৰিআলিৰ পৰা আহি আছিলোঁ আহি থাকোঁতে হ'ল এই অৱস্থা হ'ল নেকি ভাল ভাল কৰিলোঁ আমি হয়নে ভাল কৰিলি দে দে কি হয় চাই লওঁ গাড়ীখনৰ কি হৈছিলে মিছ বুলি কোৱা বস্তু এটা আছে ন মিছটো মাৰি দিছিল আৰু মানে কি বেটেৰী প্ৰব্লেম আছিল নেকি বেটেৰীটো মানে অলপ লৰচৰ হৈছে অঁ এতিয়া ভাল হ'ল অ'কে তেতিয়া আমাৰ গাড়ীখন হ'ল ভাল গাড়ীখনে যি অলপ প্ৰব্লেম দিছিল সেইটো হৈ গ'ল ভাল বেটেৰীটো অলপ মিছ মাৰিছে বেটেৰীটো আমি ভাল হ'ল এতিয়া ঘৰত যাই আছোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যোনবোৰ নতুনকৈ মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত বেল আইকনটো আছে এইটো প্ৰেছ কৰি দিব এতিয়া বাই